ভাগৱত গীতাৰ এই কথাবোৰ সদায় মনত ৰখাটো অতি প্ৰয়োজনীয়। জীৱনত কেতিয়াবা বহুত বেয়া সময় আহে, যেতিয়া মানুহ এজন সম্পূৰ্ণ ভাঙি যায়। তেওঁ সকলোতে আন্ধাৰ দেখা পায়। কোনো বন্ধু বা আত্মীয়ই তেওঁক এই পৰিস্থিতিৰ পৰা উলিয়াই আনিব নোৱাৰে। কোনো বস্তুতে সুখ বিচাৰি নাপায় আৰু কোনো উপায়ো দেখা নাপায়। অৱশেষত মৃত্যুক বাছি ল'ব লগা হয়। যদি আপুনিও এনে এটা সময়ৰ মাজেৰে পাৰ হৈ আছে বা এই পৰিস্থিতিত আবদ্ধ হৈ থকা কোনোবাক চিনি পায়, তেন্তে ভগৱান শ্ৰীকৃষ্ণই কোৱা কিছুমান কথা মনত ৰাখিব লাগিব, যিয়ে জীৱনৰ অতি কঠিন সময়তো আপোনাক সাহস দিব। যদি ঈশ্বৰে আপোনাক বিপদৰ ওচৰলৈ লৈ গৈছে, তেন্তে নিশ্চয় তেওঁ আপোনাক বিপদৰ বাহিৰলৈও লৈ আহিব। গতিকে মানুহৰ পৰিস্থিতি সদায় একেই নাথাকে, পৰিস্থিতি সদায় সলনি হয়। সেইবাবে এজন ব্যক্তিয়ে সাহস হেৰুৱাব নালাগে। যি হৈ আছে সেয়া হ'বলৈ দিয়ক। আপোনাৰ ঈশ্বৰে আপোনাৰ বাবে ভবাতকৈ ভাল চিন্তা কৰিছে। যদি পৰিস্থিতি আপোনাৰ পক্ষত নহয়, তেন্তে বিশ্বাস কৰক যে আপোনাৰ বাবে আৰু ভাল কিবা এটা অপেক্ষা কৰি আছে। যি হ'ল ভালৰ বাবেই, যি হৈ আছে ভালৰ বাবেই, যি হ'ব সেয়া ভালৰ বাবেই হ'ব। ভৱিষ্যতৰ কথা চিন্তা নকৰিব। বৰ্তমান সময়ত জীয়াই থাকক। সমালোচনাৰ ভয়ত নিজৰ লক্ষ্য এৰি নিদিব, কাৰণ লক্ষ্যত উপনীত হোৱাৰ লগে লগে সমালোচনা কৰাসকলৰ মতামত সলনি হয়। মানসিক চাপে কেৱল সমস্যাৰ জন্ম দিব পাৰে। যদি সমাধান বিচাৰিব লাগে, তেন্তে হাঁহিব লাগিব। এই পৃথিৱীত আপোনাক কোনেও সমৰ্থন নকৰে। ইয়াত নিজে যুঁজিব লাগিব আৰু নিজকে বুজাব লাগিব। মানুহ এজনক নিজতকৈ ভালকৈ কোনেও চিনিব নোৱাৰে। নিজৰ গুণক অভাৱ বুলি জনা ব্যক্তিজনে নিজৰ ব্যক্তিত্ব গঢ় তুলি প্ৰতিটো কামতে সফলতা লাভ কৰিব পাৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।